বন্ধুসকল মই আজি আহিলোঁ ডেৰগাঁও নেঘেৰিটিং শিৱদৌল 200 বছৰ পুৰণি সেই নেঘেৰিটিং শিৱদৌলটো মই আজি আহিছিলোঁ ভাবিলোঁ তোমালোককো দেখুৱাওঁ তো ভিডিঅ'টো মোৰ লগত সম্পূৰ্ণকৈ শেষলৈকে চাই যোৱা তোমালোকক এই ভিডিঅ'টো দেখুৱাম যে ইয়াৰ ভিতৰত কি আছে বাহিৰত কি আছে সকলোবোৰ দেখুৱাই যাম তো সম্পূৰ্ণকৈ মোৰ এই ভিডিঅ'টো শেষলৈকে চাই যোৱা এতিয়া আমি ডেৰগাঁও শিৱদৌল আহি ইয়াৰ এই প্ৰথমতে এই ষ্টেপখিনি ওপৰেদি আমি ইয়াৰ ওপৰলৈ যাব লাগিব তো ব'লা এই ষ্টেপখিনি বগাই বগাই আমি ইয়াৰ ওপৰলৈ যাওঁ মই বান্দৰ আৰু ছাগলীক মুড়ি পেকেটটো খুৱাই লৈ এতিয়া মই ইয়াৰ দৌলত এগছ চাকি জ্বলাই লওঁ তো চাকি গছ জ্বলাই লওঁ তাৰপিছত মই ইয়াৰ পিছফালৰ বস্তুখিনি দেখুৱাই যাম কি আছে এয়া দেখিছা দৌলৰ পিছফালটো কি সুন্দৰ এটা পৰিৱেশ এইটোৱে হ'ল ইয়াৰ পিছফালৰ পৰিৱেশটো আৰু ইয়াত কি আছে সকলোবোৰ দেখুৱাই যাম চাই যোৱা কেনেকুৱা বস্তু আছে কি আছে চব দেখুৱাই যাম এই যে দেখিছা তোমালোকে এই মূৰ্তিবোৰ হ'ল 200 বছৰ পুৰণি এই 200 বছৰ পুৰণি মূৰ্তিবোৰ এতিয়াও একোৱেই হোৱা নাই আৰু এই মূৰ্তিবোৰ তোমালোকে দেখিবলৈ পাইছা কি ধুনীয়াকৈ আছে আৰু ইয়াত কিছুমান এনেকুৱা মানুহ আছে যিসকল মানুহে এই মূৰ্তিবোৰ বেয়া কৰিবলৈ চাইছে নে কি কৰিব চাইছে নাজানো ইয়াত দেখিছা ৱালত যেটি লিখিছে বা যেটি আঁকিছে এইটো কৰিলে যে বেয়া হয় সেইটো নাজানে নেকি যদি নাজানে তেতিয়াহ'লে এই ভিডিঅ'টোৰ পৰা শিকি লওক যে এনেকুৱা কাম কৰিব নালাগে এই ডেৰগাঁৱৰ এই শিৱদৌলটোৰ বিষয়ে আমি এজন ইয়াৰ পূজাৰীৰ পৰা জানিব বিচাৰিম যে ইয়াৰ কিছু নজনা কথা বুলি জনাজাত এই মন্দিৰ 1751 চনত আহোম ৰাজা সিংহ নিৰ্মাণ কৰিছিল আৰু 1769 চনত এই নিৰ্মাণ কাৰ্য শেষ হৈছে ইয়াত মূল বাসগৃহত বাণলিংগ মহাদেৱ একাদিক্ৰমে ভগৱতী দুৰ্গা এৰিয়ে বিষ্ণু এৰিয়ে সূৰ্য এৰিয়ে গণেশ মন্দিৰ পঞ্চ মন্দিৰ শিৱকে মুখ্য কৰি পঞ্চদেৱতা মূৰ্তি আছে আৰু ইয়াত অনেক ভক্তগণ আহে নিজৰ মনৰ উদ্দেশ্য লৈ আৰু সেই উদ্দেশ্য আৰু শৰাই শুকুৰাই এইবিলাকো আনে ধূপ বন্তি জ্বলাই তেখেতসকলে সেৱা কৰি যায় আৰু ইয়াত সেই শিৱৰাত্ৰি হয় মেলা এদিন হয় এবাৰ দুদিনীয়াকৈ যোৱা বছৰ দুদিনীয়াকৈ মেলা হ'ল আৰু ব'লবম হয়
শাওণমহীয়া ভক্তগণ আহি শিৱৰাতি জেগাৰ শিৱদৌলৰ কিছু নজনা কথা আমি এই পূজাৰীজনৰ পৰা জানিব পাৰিলোঁ আৰু আজি আমি এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। অ'কে বাই।